হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। আৰু আজি মই বনাবলৈ গৈ আছোঁ গাহৰি মাংস তেল নিদিয়াকৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু আপোনালোকে বাৰু কোনে কোনে এনেকৈ তেল নিদিয়াকৈ গাহৰি মাংস বনাইছে মোক জনাব দেই। এয়া গাহৰি মাংস বনাবলৈ মই লৈছোঁ আদা এটুকুৰা আৰু পিঁয়াজ 2টা আৰু নহৰু এয়া 3টা আৰু এয়া জ্বলা। এই জ্বলাখিনি কিন্তু আমাৰ ঘৰৰ হয় দেই, বেলাতি জ্বলা না কি বুলি কয় ইয়াৰ নামটো। তো এইটো মই এতিয়া বাকলিখিনি গুচাই ল'ম। এইবাৰে লৈছোঁ মই শিলপাতা নহৰুখিনি পিহিবলৈ। এইবাৰে নহৰুখিনি পিহি ল'ম। পিছতে যাওঁ। আৰু 2 টুকুৰামান পিঁয়াজো ইয়াতে পিহি ল'ম। এয়া হৈ গ'ল। এইবাৰ ইয়াতে দিম 2টামান ৰঙা জ্বলা, লালকে পিহি ল'ম এইটো। আৰু এইবাৰে ল'ম আদাখিনিও পিহি ল'ম মিহিকে। এইবাৰে মোৰ আদা পিহা হৈ গ'ল, মানে গোটেইখিনি পিহা হৈ গ'ল। আৰু এইফালে এনেকুৱা হৈ আছে, মানে মই প্ৰথমৰ পৰা ভিডিঅ' ক্লিপটো ল'বলৈ পাহৰি থাকিলোঁ। একো নাই, তথাপি ইয়াতে মই একো দিয়া নাই, মাত্ৰ কেৰাহী আৰু ইয়াতে গাহৰি এটা দি দিছিলোঁ। এয়া আধা সিজাই হৈ গ'ল। আৰু এইফালে আছে বিলাহী 3টা, নহৰু পিহা, আৰু এইফালে আদা পিহা, আৰু এইটো হৈছে পিঁয়াজ, আৰু এইটো কেঁচা জ্বলা। এইবাৰে ইয়াতে আমি গোটেইখিনি বস্তু দি ল'ম একেবাৰে, মাত্ৰ আদা পিহাটো নিদিওঁ, এইটো মানে পিছতকে দি দিম। আৰু এইবাৰ ইয়াক ভালদৰে লৰাই যোৱা আৰু লৰাই যোৱা। এইবাৰ ইয়াক ঢাকনি দি ৰাখি দিবা 2 মিনিটমান। আৰু 2 মিনিট হোৱাৰ পিছত এয়া চোৱা, বিলাহীখিনি প্ৰায় পানী এৰিছে। আৰু আমাৰ চৌকাখিনি চাই নাহাঁহিব দেই, মানে লেতেৰা হৈ আছে। আৰু ইয়াক আমি আকৌ আৰু 2-3 মিনিটমানৰ কাৰণে ঢাকনি ৰাখি থৈ দিম। আৰু ইয়াক 3 মিনিটৰ পিছত প্ৰায় সিজি গৈছে। আৰু বিলাহীখিনি আজিকালি কি যে হৈছে, মানে কটাকে হৈ থাকে নহয়নে? তো যদি বিলাহীটো নিসিজে এনেদৰে মৰে টাককে কোবাই কিনে একদম গুড়া কৰি দিবা। আৰু এই চাকচোন গোটা হৈ আছে নহয়নে? ইয়াকো টাক কৰি কোবাই কিনে গুড়া কৰি দি দিবা। এয়া চব গুড়া হৈ গৈছে। এতিয়া ইয়াত হালধি দিবা অলপমান, নাম মাত্ৰ, মানে মই আগতে দিবলৈ পাহৰি গৈছিলোঁ। এয়া নিমখ, আৰু ইয়াত আদাখিনি এতিয়া দি দিম। আৰু ইয়াক ভালদৰে লৰাই দিবা। এয়া প্ৰায় সিজিয়ে গৈছে। আৰু ইয়াতে এতিয়া অলপমান পানী দি দিম। পানী দিয়াৰ পিছত ভালদৰে লৰাই কিনে আকৌ 2-3 মিনিটমান ৰাখি থৈ দিম। এয়া পানীখিনি শুকাই গৈছে। ইয়াতে মই আকৌ এবাৰ অলপমান পানী দি দিম। মানে কি হ'ল, 2বাৰ পানী দিয়াৰ কাৰণটো, মানে প্ৰথমৰ পানীখিনি যদি শুকাই কিনে আৰু এবাৰ দিওঁ না, তেতিয়াহ'লে মানে চব্জিটো আৰু বেছি টেষ্ট হৈ উঠে। এই চাওক কি সুন্দৰকৈ উতলি গৈছে।
আৰু এইফালে ইয়াত ধনিয়া মছলাৰ মই এই অৱস্থা কৰি দিলোঁ, মানে টুকুৰা টুকুৰ কৰি দিলোঁ। এতিয়া ইয়াতে আমি ধনিয়া মছলাখিনি দি দিম। মই কিন্তু চব্জিত বেছি মছলা ব্যৱহাৰ নকৰোঁ, ইয়াৰ ঘৰুৱা মছলা আদা নহৰু এইখিনিতে এটা কথা কৈ দিওঁ, যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব আহিলে আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু এয়া মোৰ চব্জিখিনি হৈ গ'ল, এতিয়া ইয়াক নমাই দিম। এয়া চাওক কি সুন্দৰ হৈছে, মোৰ কিন্তু জিভাৰ পানী ওলাই গৈছে দেই। আপোনালোকে বাৰু কোনে কোনে গাহৰি খাই ভাল পায় মোক কমেণ্ট কৰি জনাব হা। ভিডিঅ'টো চাই ভাল পাইছা যদি লাইক কৰক, কমেণ্ট কৰক আৰু গাহৰি লাভাৰবোৰক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ আহিছোঁ, বাই বাই।